আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ইমান দিনৰ মূৰত আজি ভিডিঅ'টো পাকঘৰৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ। এয়া চাওকচোন, আজি দুইজনে মিলি কি কৰি আছোঁ আমি। এয়া ধুনীয়াকৈ পাকঘৰলৈ আহিলোঁ মজাকৈ। এয়া 12টামান বাজিছে এতিয়া দিনত। একেটা ভাত বনাইছে, আজি একেটাৰ বাল বনাইছে, একেটাক দিছোঁ। এয়া ধুনীয়াকৈ দালি ধুই ল'লে, দেখিছেনে বাৰু? ধুনীয়াকৈ কুকাৰটো পাতি ল'লে প্ৰথমতে, তাৰপিছতে এয়া দালি ধুই আছে ভাত খাবৰ কাৰণে। আজি ভাত খোৱা অকণমান লেটেই হৈ গৈছে, আগতে যিহেতু ভাত 12টা বজাত খোৱাই হয় ন, আজি অকণমান লেট হৈ গৈছে। এয়া উৰহি অলপমান কাটি লৈছে ধুনীয়াকৈ। এয়া বেঙেনা পিটিকা বনাইছে ধনিয়া দি, পূৰা ধোঁৱাই আছে, দেখিছেনে বাৰু? পূৰা গৰম গৰম হৈ আছে। ইয়াত পিঁয়াজ, ৰচুন, আদা, ধনিয়া এনেকৈ চব কাটি দিব লাগিব। এই আগফালে কালি বহি আছিলোঁ এনেই মোবাইলটো লৈ, অকণমান এনেই মোবাইলটো টিপুতে ভিডিঅ' হৈয়ে গ'ল আৰু তাৰপৰা ৰাখি থ'লোঁ এনেকৈ। তাৰপিছতে এয়া আমাৰ পাচলিবিলাক দেখিছেনে বাৰু? এইবিলাক আমাৰ বাৰীত লগা দেই। কিমান লাগিছে দেখিছে নাই? একদম কবি, ঔটেঙা, বেঙেনা, কেপচিকাম চব আছে দেই। বাৰীত লগা নহয়, এনেই কৈছোঁ, ধেমালি কৰিছোঁ। বাৰীত লগা নহয়, বজাৰৰ পৰা অনা হয়। যিমান বাৰীত শাক পাচলি থাকিলেও বজাৰখনৰ পৰা কিবা এটা নানিলে ভাল নালাগে। সেইটো কাৰণে বজাৰৰ পৰা আনি পূৰা ভৰ্তি কৰি ৰাখিছে। খোৱাবোৰ খাব আৰু পিছত থকাবিলাক গেলি যোৱাবিলাক বাহিৰত পেলনি যাব, গৰুক দিব। তেও বজাৰখনলৈ নগ'লে ভাল নালাগে যে, সেইটো কাৰণে মানে এয়াও যায় মাজে মাজে। এয়া বস্তু আনি থৈছে ধুনীয়াকৈ। এয়া ধনিয়া দালিত দিবৰ কাৰণে। এয়া ধুনীয়াকৈ বেঙেনাটো পিচ পিচকৈ কাটি লৈছে, নহ'লে বেঙেনাটো মানে দীঘল হৈ যায় যে, সেইটো কাৰণে অলপমান কাটি লৈছে। এয়া খানা হ'ব আৰু এতিয়া ধুনীয়াকৈ উৰহি বনাব দিলে। বাই বাই।